জনতাৰ নেতাৰ শত্ৰু বহুত। শান্তিপ্ৰিয় নেতাৰ বৈৰী অনেক। ভাল কাম কৰা মানুহক ভাল নোপোৱা মানুহো অনেক। জনতাৰ মাজত থাকি কাম কৰি ভাল পোৱা নেতা হৈছে প্ৰমোদ বড়ো। সেয়েহে কিজানি একাংশৰ ষড়যন্ত্ৰৰ অন্ত নাই। ষড়যন্ত্ৰৰ জাল পেলাই ধৰাশায়ী কৰাৰ প্ৰচেষ্টা অনেকৰ। ৰাজনৈতিক অভিসন্ধিৰে হতাশ কৰাৰ চেষ্টা বহুতৰ। সমাজৰ দুষ্ট চক্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আক্ৰমণ কৰে জনতাৰ নায়কক। তথাপি ক্লান্ত হোৱা নাই নেতা। অক্লান্ত নেতাৰ বড়োভূমিক লৈ সপোন। দিনে নিশাই ৰাইজৰ বাবে চিন্তা আৰু কেৱল কাম। ৰাইজৰ সঁহাৰিয়ে হৈছে এই নেতাৰ আশ্ৰয়, সাহস। লক্ষ লক্ষ জনতাৰ পচন্দ জনতাৰ নায়ক প্ৰমোদ বড়ো। দুষ্ট চক্ৰৰ কুসন্ধিবোৰে লৰচৰ কৰিব নোৱাৰে স্থিতপ্ৰজ্ঞ নেতাক। জনতাৰ বাবে, জনতাৰ হৈ, জনতাৰ লগত থাকি যাব সকলোৰে প্ৰিয় প্ৰমোদ বড়ো।